everyone, welcome back to my channel. আপোনালোক সকলোকে মোৰ চেনেলৰ আজি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি বহু দিনৰ মূৰত মই ভ্লগ এটা বনাম মানে আৰু সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো সকলোৰে যাতে এই বছৰটো ধুনীয়াকৈ পাৰ হয় আৰু আজি বছৰৰ প্ৰথম দিনটোতে আমাৰ মৰমৰ আইতা আমাৰ আজি বাৰ্থডে মানে 100 বছৰীয়া বাৰ্থডে আৰু বাৰ্থডে ডেটটো মনত ইনো নাথাকে ন আইতা মাই নিজে নাজানে গতিকে বছৰৰ প্ৰথম দিনতে পাতি দিছো আইতা মানে মোৰ মাৰ মাক দি আৰু হেতু আহি পালেহি আমি পালোহি আৰু বাৰ্থডেটো আমি সবেই মিলি পাতিছো জিয়েক নাতি নাতিনি আইতা মাৰ জীৱান নাতি নাতিনি আছে সব বেছি মিস কৰিছো কাক কসন বাবিবা আৰু ফিকুবা বাইবা বিশেষ কাৰণত আহিব নোৱাৰিলে আৰু ফিকুবাও দূৰত থাকে যেহেতু ঘপককে আহিব নোৱাৰিলে দুইজনী বাকি বহুত মিস কৰি হাই নতুন বছৰৰ শুভেচ্ছা সকলোলৈকে থাকিল টেকাল কোড বাৰ্থডে কাৰ্ড মানে হেৰি আছে ভিতৰত আছে মই মানে ক'লো যে হেৰি চাদৰ পিন্ধি লওক হা ধুনীয়াকৈ মানে মেখেলা আনিছে চাদৰ আনিছে মই পিন্ধি লওক ৰাখিবাই মই বহুত জোৰ কৰি পিন্ধাইছো হা কি ৰিয়েকশ্যন কি দিছে জানা পিন্ধক বাৰ্থডে হয় আপোনাৰ পিন্ধক এয়া আমাৰ সৰুকে অকণ অভাৱ দিছে আইতামাৰ বাৰ্থডে বুলি গাড়ী বহুত আছে আইতামে মানে গম পোৱা নাই কি পাতিছে আইতাই বুজি পোৱা নাই কি পাতিছে আজি আপোনাৰ বাৰ্থডে জন্মদিন আপোনাৰ আজি আপোনাৰ জন্মদিন সেইকাৰণে পাতিছো ৰভা সেইকাৰণে পাতিছো আহিছে এইটো হৈছে কেকটো আমাৰ ডাঙৰ মামী বনাইছে এইটো ঘৰতে বাৰ্থডে গাৰ্ল একদম নাৰ্ভাছ আজি নাৰ্ভাছ হৈছে আজি বাইটি আকৌ আহি গৈছে দেখিছা গছটো কাকুবা ready ফিকুবা কত আহিলে ফিকুবা মানে মই ভিডিঅ' তোমাক মিছ কৰা কথা কৈ আজৰি ক'ত মিছ কৰিম এতিয়া আহিলে আছো মই যে কৈছিলো ফিকুবাক মিছ কৰিছো বুলি ফিকুবা আমাক ছাৰপ্ৰাইজ দি তাই পুনে পৰা আহি গ'ল ফিকুবা ঘপককে সেয়া ফিকুবা ছাৰপ্ৰাইজটো অবাক মানে কি মানে ক'ৰ পৰা আহিলে ইমান দূৰৰ পৰা আমি নাহে চাগে আমি ভিডিঅ'ত মই কৈ মেলি আজৰি ফিকুবাক মিছ কৰিছো বুলি এনেকে ফটো উঠাইছে বেলেগ এটা মানে হুলস্থুলীয়া পৰিৱেশ হৈ গৈছিলে আৰু সেইবোৰ ভাগৰ লাগি গৈছে গোবিন্দ ভাই একেবাৰে মটন আনিছে আইডিয়া মানে মানুহে যে মটন কিবা এনে ভাল পায় মানে মটন লৈ আহিছে একদম ভগাই আছে এতিয়া আমি ঘৰৰ মানুহখিনিয়ে খাব আহিছো আৰু লাষ্টত একেবাৰে বেয়া ভোক লাগিছে খাই লওঁ এতিয়া কাকবা খাই লওঁ দিয়া আহাই নাই খাদ্য বহি আছো কিবা দি আছিল পকা চুকৰা সেকেন্ড কেক কাটিং হয় আচলতে আৰু এতিয়া আহিছে মিডিয়া আহিছে আৰু শেষ কি থাকিলে
এতিয়া মিডিয়া আহিছে আৰু ধুনীয়াকৈ আইটেমাক মাতি মেলি আকৌ কেক কাটিব ছেকেণ্ড টাইম চ' চাই থাকক ধুনীয়াকৈ আইতামে আজি বেয়া অশান্তি পাইছে ইমান কেক কাটিব লগা হৈছে মানে ভাগৰ লাগিছে আৰু শুব যি নহওক আমি এনজয় কৰিম আজি চাই থাকক এতিয়াও চেঞ্জ হোৱা নাই ব্লগটো আৰু আছে কণ্টিনিউ কৰি থাকক মোৰ ব্লগটো তুমি কৰি যিগৰাকী আমাৰ শাহুৱাই পাঁচজনী জীয়ৰী দুজন পুতেকৰ এজন মাতৃ সুযোগ্য মাতৃ 100 বছৰত আমি এনেধৰণে উৎসৱ উদযাপন কৰিবলৈ পাই সঁচাকৈ গৌৰৱান্বিত হৈছোঁ আৰু সকলো নাতি নাতিনীয়ে প্ৰায় 20-22জন নাতি নাতিনীয়ে এই আজি অনুষ্ঠানটো অৰ্গেনাইজ কৰিছে তেওঁলোককো মই আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি জন্মদিনৰ কাৰণে ক'বলৈ ভাষা নাই 100 গৰকা মা লিখি মই এটা কবিতাহে লিখি আনিছোঁ সেইটোকে মানে ৰাইজক শুনালোঁ জন্মদিনৰ শুভেচ্ছা জনাইছা গাড়ীৰ পৰা চৈতানিৰ পৰা আহিছোঁ ৰাতিপুৱাই তাতে খুলি থৈছিলোঁ গাড়ীতে কোৱা ঠাণ্ডা লাগিছে নহয় লগটো খুলি লওঁ বেয়া ঠাণ্ডা লাগিছে জুই খুৱাব লাগিব আজি কি হ'ল খোলা নাই যে মোৰ লগহে কৰিছোঁ আনছানে কি হ'ল এতিয়া আমি চব যাওঁগে মানে বেছি বজা নাই 6টামান বাজিছে 6টাও বজা নাই বাই বাই অংকলৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে জুবিছ ব্লগ হাই এভৰিৱান আমি ঘৰ পালোহি আহি পেলাই আৰু ভাগৰ লাগিছে অলপ সময় হ'ল বাৰু ভাবিলোঁ ভিডিঅ'টো শেষ কৰি দিওঁ ইয়াতে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব ভালেই পালে চাগে আৰু আপোনালোকে প্ৰাৰ্থনা কৰিব যাতে আমাৰ আইতা মাজনী আৰু বহুত দিন জীয়াই থাকে আৰু আপোনালোক কোনোবা যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব আৰু মোৰ এক্সাম চলি থকাৰ কাৰণে মই আচলতে ভিডিঅ' দিয়া নাই এইটো বহুত দিনৰ পিছত দিছোঁ আৰু বহুত দিনৰ পিছতহে চাগে আহিব ভিডিঅ' আৰু এতিয়াৰ কাৰণে বাই